guys, welcome to my YouTube channel Bora Kitchen and Vlogger অন্য নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমি ভালে আছো এই দুদিন ভিডিও দিব পৰা নাই মোৰ গা অলপ বেয়া হৈছে আৰু কি হৈছে তো নকও সদায় বেমাৰ কৰি থাকিলে ভাল নালাগে মই দেৱালী কাৰণে কি স্পেশাল কৰিছো তাকে অলপ দেখুৱাম আপোনালোকক আৰু অলপ ডেকৰেটটো বেলেগ কৰিছো আপোনালোকক ধুনীয়াকৈ দেখুৱাম মই আৰু যে সকলোলৈ হেপী দিৱালী আকৌ এবাৰ কৈছো পোহৰৰ উৎসৱত মাজতে সকলোৱে মন যাতে উজ্বলাই তোলক তাৰে মোৰ ফালৰ পৰা কামনা কৰিলো আপোনালোকলৈ আৰু এতিয়া বাহিৰলৈ যাও বাহিৰত গৈ এয়া হৈছে আমাৰ ঘৰ আৰু এনেদৰে ডেকৰেট কৰিছো আপোনালোকক দেখুৱাইছো অলপ যেনক দেখুৱাৰ লগতে আৰু এটা স্মৃতি থাকি গল মা ইউটিউবতো থাকি গল তো সেই কাৰণে আৰু এনেদৰে সজাইছো কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু ভিডিওটো নিশ্চয় আপোনালোকে দেৰিকৈ পাব কাৰণ মই ভিডিও একদিন একেবাৰে বনাবলৈ মন নোযোৱা হৈছে আৰু লগতে বেমাৰো হৈ থকা হৈছে যে ভিডিও বনাবলৈ ইমানটা মনটো নোযোৱা হৈ গৈছে গৈ তো সেই কাৰণে আজি দিৱালীটোত অলপ মানে আগ্ৰহৰে বনালো মই ভিডিও এটা আৰু ইয়াত মম লগাই দিছো মই আৰু এটো হৈছে গেছটো আমাৰ গাড়ী থৈ দিয়া আৰু এনেদৰে গেৰেজটো দি দিলো লাইটিং আৰু একে বাটৰ পৰা চোতাললৈ লাইট ফিটিং এটা অলপ গেটলৈ আহিছো গেটত হাজবেণ্ডে লগাইছে চাকি বন্তি তো এয়া আমাৰ হাউস এয়া ভতিজাই লাইট লগাই আছে ফন্টি কেমেৰামান হৈছে মই বান্দাতে বহি আছিলো Wow! Itu putih. Wow! আৰু আজি আহিছে আমাৰ ঘৰত আলহী তাকে ভাবিলো ভিডিও এটা বনাম মামা মামি আহিছে তো দেখুৱাম আপোনালোককো আৰু আছে ভতিজা হ তো চাৰি মই দেখুৱা যাম আৰু কিহেৰে খুৱাম তাকে দেখিম মায়ে মাত দিছে মানে আইতাই মাত দিছে এয়া টিকলি ভতিজি গোটেইবিলাক আছে আৰু হাঁহি ফুটি মই ভাবিলো সেইটো মানে এটোৰ মতে ভিডিও এটা বনাই দিও এয়া হৈছে তৰা মাছ আৰু বাঙি মাছ সৰু সৰু মিছ হাজবেণ্ডে খাই খুব ভাল পায় লোকেল মাছ আৰু এইটো হৈছে ভকুৱা মাছ ডাঙৰ ডাঙৰকৈ পিচ কৰি লৈ আহিছে আৰু এনেদৰে ধুইকৈ মই ৰখাই থৈছিলো ভাবিলো দেখুৱাই দিম আপোনালোককো মই বনাই থকা দেখা নাথাকো খালি দেখুৱাই গৈছো কি আনিছেনো এয়া হৈছে হাঁহৰ মাংস পাতিহাঁহ হয় পাতিহাঁহৰ মাংস আৰু একেবাৰে ফ্ৰেছ লোকেল হাঁহ আৰু এনেদৰে গোটেইখিনি বস্তু আৰু এইখিনি হৈছে পকখিনি মই বইল কৰি আছো আৰু বইল কৰোতে দেখুৱাই দিলো আৰু বনাই থকা নেদেখুৱা পকটো ড্ৰাই ফ্ৰাই হ'ব হাঁহৰ মাংসটো ড্ৰাই ফ্ৰাই হ'ব খালি মাছে ফুলকবিয়ে বিলাহীয়ে বনাব আৰু ইয়া পকখিনি বইল কৰি হ'ল আৰু এনেদৰে আগৰ কেৰাহী এটা আছে এনেদৰে বহাই দিলো মই বহাই দি এইখিনি ফ্ৰাই কৰিম ড্ৰাই ফ্ৰাই পক ড্ৰাই ফ্ৰাইটো হৈ গ'ল ইয়া কাষ্টমাৰ কম মা মামি পাপা নাখায় বাকি গোটেইবিলাকে খাম আৰু তো এয়া সৰু সৰু তৰা মাছ আৰু বাঙি মাছখিনি ফ্ৰাই কৰি আছে এনেদৰে মই বনোৱা নাই কিন্তু মায়ে বনাই আছে এনেদৰে ভাতো বহাই দিছে আন এটা চৌকাত তো এয়া হালধি নিমখ সানিলো এতিয়া ডাঙৰ মাছখিনি ফ্ৰাই কৰি আছে হালধি নিমখ সানি লৈ আৰু এনেদৰে ফ্ৰাই কৰি লওঁ গোটেইখিনি তাৰ পিছত কেনেদৰে বনাই অলপমান দেখুৱাবলৈ মই চেষ্টা কৰিম হাঁহৰ মাংসখিনি এনেদৰে বনাইছে মায়ে আৰু বনাই হৈ গ'ল গোন্ধ বহুত ধুনীয়া ওলাই আছে ভাবিলো অলপ দেখুৱাই দিওঁ আপোনালোকক এয়া ৰান্ধনী বাই বনাই আছে এগৰাকী হৈছে আমাৰ মামী আৰু মামী এজনীয়ে এগৰাকীয়ে হৈছে আমাৰ মামী আৰু তো আৰু এজন মামা
মই কেইপিছমান পৰ্ক ড্ৰাই ফ্ৰাই টেষ্ট কৰিবলৈ লৈ আহিছোঁ চাওক এয়া আৰু খাইছোঁ খাবলৈ ধুনীয়া লাগিছে তাৰ আগতে খাই ল'লোঁ মই তাৰপিছত ভাবিলোঁ কেমেৰাৰ আগত অলপমান দেখাই দেখুৱাই দিওঁ